নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া 5টা বাজি গৈছে আৰু মই খোজকাঢ়িব আহিছোঁ। আৰু আমাৰ বাবুক দেখিছেনে? নুচুবা, সি একদম মই সাৰ পোৱাৰ লগতে সি সাৰ পাই যায়। আৰু খোজকাঢ়িব অহা সময়খিনিত সি মোৰ লগতে আহে আৰু এখেতেও কাম কৰি আছে। আপোনালোকক দেখুৱাম বাৰু কি কাম কৰি আছে। আজি বাৰু কাম কৰিছে, আনদিনাখন হ'লে তাক কোচত লৈ লৈ আমি খোজকাঢ়িব যাওঁ। আনদিনা ভিডিঅ' বনোৱা নহয় বাৰু, আজি মন গ'ল মই বনালোঁ। ঠিক আছে বাৰু, আজি ৰাতিপুৱাৰ পৰা দেখুৱাইছোঁ ভিডিঅ'টো। সকলোৰে শুভ হওক, মংগল হওক। আজি ৰাতিপুৱাৰ পৰা ময়ো ভিডিঅ'টো বনাইছোঁ, তাতে চাই যাব। তাতে চাই লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। পিছত লগ পাই আছোঁ। দেখিছেনে পুৰা কুঁৱলী পৰি আছে, একদম ভাল লাগে এনেকৈ ঠাণ্ডা। নাযাবা এইপিনে, নাযায় চিচি পানী নাচায়, পানী চাব যায় বোলে। কুঁৱলী পৰি আছে। ৰাতিপুৱা 5টা বজাৰ পৰাই লাগিছে শাক পেলাব। বাবু নাহিবা, নাহিবা, মাটি লাগিব ভৰিত। তেওঁ লাগি আছে মই উঠাৰ আগতে, টোপনি পৰা উঠাৰ আগতে। এইপিনে বেঙেনা এজোপা আছে, তাক বেঙেনা এটা লগা হ'ল ৰাতিপুৱাই পুৱাই। ছিঙিবলৈ হোৱাই নাই, বৰ ডাঙৰ ডাঙৰ হয় বেঙেনাকেইটা, অকণমানি হৈ আছে, লাগে। কি কৰিবা তুমি? কি কৰিবা? কি কৰিবা? সেইটো কি কৰিবা? অকণমান ডাঙৰ হৈছে। কি কৰিবা বাবু? এইটো কি কৰিবা? হা? আইতে পিন্ধিব, এইটো কি কৰিবা? হা? এইটো কি কৰিবা? কি কিবা কৰিবা? কি কিবা কৰিবা? হা? গুটি গুটি উলিয়াবা। বাবু শুই আছে আৰু মাইনা স্কুললৈ গৈছে। এতিয়া মই আজৰি পাইছোঁ অকণমান, মানে তাৰ পৰা আঁতৰি থাকিব নোৱাৰি সি। মই বাহিৰত কিবা কাম কৰিব গ'লে সি পটককৈ সাৰ পাই যায়। সি শোৱা সময়খিনিত মই ভিতৰতে যিবিলাক কাম আছে সেইবিলাক কাম কৰোঁ। বিশেষকৈ এতিয়া কাম আছে মোৰ কাপোৰ জাপা, ইমান কাপোৰ হৈছে, মানে ধুই ধোৱা। ৰবিবাৰে বহুত কাপোৰ ধোৱা হয় যে, সেই কাপোৰবোৰ এতিয়া মই দমাই থৈ দিছিলোঁ। সেইখিনি সময় পোৱা নাই, আজি সময় পাইছোঁ। একদম মই কাপোৰ জাপাত লাগিছোঁ এতিয়া। আৰু ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰোঁ। আপোনালোকৰ লগত কথা পাতি পাতি কাপোৰখিনিও জাপোঁ। এইপিনে লাহে লাহেও ক'ব লাগিব, সি সাৰ পাই যাব নহ'লে। আপোনালোকে বাৰু এনেকৈ কাপোৰ দমাই থৈ দিয়েনে? আৰু এতিয়া এনেকৈ স্পৰ্টিংবিলাক, মানে হাত চুটি স্পৰ্টিংবিলাক থ'ব লাগিব। মাইনাই এতিয়া আৰু নালাগে আৰু, এইবিলাক থৈ দিব লাগিব। গৰমত পিন্ধিব পৰা কাপোৰবিলাক এনেই দম খাই আলনাতে ৰৈ থকাতকৈ। আপোনালোকে তেনেকুৱা কৰেনে বাৰু? খোৱা বোৱা কৰিলোঁ ৰাতিপুৱা, দালি বনালোঁ আৰু চব্জি বনালোঁ। সেয়া ৰাতিপুৱা খালোঁ, খাই মেলি এতিয়া হেৰি কৰিলোঁ, কাপোৰখিনি জাপি লওঁ। তাৰপিছত বাৰু আপোনালোকক লগ পাই আছোঁ হা। কাপোৰ ঠিক কৰা হৈ গ'ল, এনেকৈ থৈ দিলোঁ। আৰু এতিয়া কাৰেণ্ট আহিছে। বহুত আজি মানে কাৰেণ্টৰ প্ৰব্লেম হৈছে। একো বেলেগ অসুবিধা নহয়, কিন্তু পানীখিনি উঠোৱাৰ কাৰণে বৰ অসুবিধা হয়। মানে পানী উঠাই লওঁ, পানীখিনি উঠাই ল'লে আৰু কথা নাই। মটৰটো চলাই দিছোঁ। ৰাতিৰ পৰা কাৰেণ্টটো নাই। পানীখিনি ভৰাই লওঁ।
জলদি জলদি বাৰীত পানী ভৰাই আছোঁ। পানীখিনি ভৰাই লওঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। পানীখিনি ভৰাই ৰাখিলোঁ, এতিয়া আৰু চিন্তা নাই। কাৰেণ্ট যদিও যায় অসুবিধা নহয়। আজি 2 দিনমানৰ পৰা হৈ আছে, বিশেষ নিশ্চয় কিবা কাৰেণ্টৰ কাম কৰি আছে, নহ'লে এনেকৈ কাটি নথয় বাৰু। এতিয়া আহিলোঁ পাকঘৰলৈ। এয়া গাখীৰ দি গৈছে, গাখীৰ গৰম হ'ব লাগিব। গাখীৰখিনি প্ৰথমতে চেকি লওঁ, তাৰপিছত গৰমাম। এনেকৈ পাইকাৰী দি যোৱা গাখীৰ আমি চেকি ল'ব লাগে। ঘৰৰ পৰা অনাখিনি চেকি নল'লেও কথা নাই, কিন্তু পাইকাৰীৰ পৰা লোৱা গাখীৰখিনি সদায় চেকি পেলাই গৰম মাৰিব লাগে, নহ'লে মানে বেয়া আৰু। পাইকাৰী হেৰি কৰি থৈ চেকি আনে নিনিয়ে আৰু ক'বতো নোৱাৰি। এতিয়া মই গাখীৰখিনি গৰমাম। লগতে এনেকৈ বাচনবিলাকো চিজিল কৰি থৈ যাওঁ, নহ'লে পাকঘৰত কৰি থাকোঁতে লগতে কামবিলাক কৰি নাথাকিলে ৰৈ যায়। এইকেইটা আমলখি ৰাতিপুৱা খোজকাঢ়িব যাওঁতে পাইছিলোঁ, বৰ পুৰঠ হৈছে। তাত ধুই বইল কৰি ল'ম। এটা বইল কৰিব হ'বলৈ দিছোঁ। এতিয়া অকণমান নিমখ আৰু চাহ একাপ বনাই আনিলোঁ, চাহ একাপ খাই লওঁ। বাবুয়ে চাই আছিল, ভিডিঅ' চাই আছিলোঁ হটস্পট লৈ। আজৰি সময়খিনি একাপ গাখীৰ অহাৰ পিছত চাহ একাপ নাখালে ভালেই নালাগে, টোপনি লাগে। গাখীৰ চাহ খাব নালাগে, যিহেতু মোৰ ৱেট বেছি, কিন্তু নাখালে আৰু মনটো ভাল নালাগে। চেনি নিদিওঁ, মই গাখীৰ চাহ একাপ খাওঁ, চেনি নিদিয়াকৈ খাওঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায়, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। অতি সোনকালে মই আগতেও কৈছোঁ 1000 কৰি দিয়ক, ভাল লাগিব নহয় জানো। আৰু ৱাচ টাইমটো মোৰ পূৰা কমি আছে, আপোনালোকে প্লিজ মোৰ ফুল ভিডিঅ' চাব, ভিডিঅ'টো চাই মোক সহায় কৰিব। আকৌ এবাৰ কৈছোঁ, প্লিজ মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই, আৰু যিসকল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব। এইখিনিতে ৰ'দত দিম। এতিয়া কাতিমহীয়া ৰ'দ একদম ওলাব, বিৰাট চোকা ৰ'দটো, শুকাই যাব। নেমু কিনি আনিছিল, এইকেইটা শুকাই দিছোঁ। আমলখিটা ভাঙি খাই দিওঁ, মজা নিমখ হৈছে। এই কাবলি বুট আৰু আলু সিজাই লৈছোঁ। আজি কাবলি বুট আৰু আলুৰ এখন চব্জি বনাম, লগতে থাকিব পৰঠা নহয়, চৰি, সেই বনাম, লুচি বনাম। বহাই দিছোঁ। আদা, ৰহুন, পিঁয়াজ এইখিনি পেষ্ট কৰি লৈছোঁ।
বনাই লওঁ তাৰপিছত দেখুৱাই আছোঁ এই ভাজি ল'লোঁ পানী চিকেনৰ পানী দিছোঁ ভালদৰে ধুই লৈছোঁ যে মোৰ চব্জি হৈ গ'ল কাবলি বুট আৰু আলু ধুনীয়া গোন্ধাইছে খাবলৈও টেষ্টি হ'ব এতিয়া পুৰিখিনি বনাব লাগিব আৰু দেখিছেনে এনেকুৱা ধুনীয়া হৈছে পুৰিখিনি অলপ দেৰিকৈ বনাম মাইনা আহি পোৱা নাই আহি পালে বনাম আৰু তেওঁ আহি পোৱা নাই আটাখিনি লাড্ডু কৰি থৈছোঁ মানে আটাখিনি মাৰি থৈ দিছোঁ তাতে আছে ইয়া ঘুগুনি পুৰি লগত লৈছোঁ তিয়হ পিঁয়াজ এতিয়া খাম মানে প্ৰথমতে এখেতক দিম জোল লাগিব জোল আছে দেখোন জোল এই জোল আছে জোল লাগে জোল তিয়হ লাগে তিয়হ কেনেকুৱা লাগিছে ধুনু ধুন খেলা টিভি চাব হ'লে চব্জি কেনেকুৱা লাগিছে সেইটো কোৱা বাবু চব্জি কেনেকুৱা লাগিছে বাবু চব্জি কেনেকুৱা লাগিছে মজা বোলে মজা হৈছে নাইচ হোৱা নাই নাইচ দেখাই দিছে খোৱা বোৱা হৈ গ'ল তৰকাৰীখন খাবলৈ মানে ইমান ধুনীয়া হৈছিল নহয় পুৰিৰ লগত চব্জি এতিয়া কামত লাগিব লাগিল আৰু বাচন ধোৱা হওক এইবিলাক ঘৰ মুচিবলৈ লৈছোঁ এতিয়া এয়া ঘৰ মুচিব লাগিল এতিয়া ইহঁতে ওলাই গ'ল মাইনা লৈ